তো গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ মাজতে সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো ৰাতি বনাই দিলোঁ, কাৰণ মই মানে ইমান ভিডিঅ' দিব পৰা নাছিলোঁ গাইজ, মানে সময় পোৱা নাছিলোঁ। তো আজি বহুদিনৰ ওপৰত ব্লগ দিছোঁ, তো ভিডিঅ'টো চাব। মই ইমান দিন চোৱা নাছিলোঁ, আজি মোবাইলটো চাওঁতে গম পালোঁ যে 200 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো সেইটাৰ কাৰণে বহুত ভাল লাগিছে। তো আজি মই আহিছোঁ মাহী ঘৰত, তো মাহী ঘৰত মই ওচৰতে, তো তাতে তো গাইজ আজি মানে ৰাতি ব্লগটো বনোৱাৰ কাৰণটো হ'ল, তো 200 ছাবস্ক্ৰাইবাৰ মোৰ সম্পূৰ্ণ হৈ গ'ল। তো তাৰ কাৰণে বহুত ভাল লাগিছে। তো এনেকৈ ছাপোৰ্ট কৰি যাওক, মই ভিডিঅ' বনাই থাকিম ভাল। তো আজি মানে ৰাতি বনালোঁ, মানে ব্লগটো মানে মই আজি শাহু ঘৰত আহিছোঁ, মানে মাহী ঘৰত। তাতে মাংস আনিছে, হাঁহৰ মাংস। আজি হাঁহৰ মাংস দি খানা খাম। তো সেইকাৰণে ব্লগটো ৰাতিয়ে বনাই দিলোঁ। তো আজি ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ, সময় পোৱা নাছিলোঁ। তো আজি বহুদিনৰ মূৰত ব্লগ দিছোঁ, মানে সময় নাপাওঁ ব্লগ দিবা। তো আজি অলপ ৰাতিয়ে মানে ব্লগটো বনাই দিলোঁ। তো ভিডিঅ'টো চাই থাকিব গাইজ। তো গাইজ বহুতে কৈ আছে যে মোক ভিডিঅ' লাগে নতুন। মই ভিডিঅ' দিব পৰা নাই, আচলতে মই সময় পোৱা নাছিলোঁ। তো বহুতে মোক কমেণ্ট কৰি আছে, আৰু কিছুমানে হোৱাটছআপত মেছেজ কৰি আছে যে ভিডিঅ' লাগে। তো মই ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মোৰ বহুত কাম থাকে। কাম মানে ঘৰৰে কাম ধৰি লওক, সেই কামৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই, আৰু ক'তো যাব পৰা নাই। তো ঘৰতে আছোঁ, সেইকাৰণে মানে বহুত দিগদাৰ। আৰু মানে ক'ৰবাত গ'লেহে মানে অলপ ভিডিঅ' বনাব মন যায়, ঘৰত থাকিলে আৰু কি ভিডিঅ' বনাম। তো সেইকাৰণে ভাবিছোঁ আজি মাহী ঘৰত আহিছোঁ, তাতে হাঁহৰ মাংস আছে যিহেতু আজি দেখুৱাম। তো ভিডিঅ'টো গাইজ চাই থাকিব। গাইছৰ মানে এটা মানে বিৰাট দিগদাৰ, ৰাতি ভিডিঅ' বনালি বিৰাট দিগদাৰ। মানে ফ্লাক্সটা আগত ধৰি থাকে, তাতে চকুত পৰে। তো বহুত দিগদাৰ হয় ভিডিঅ' বনাব। তেওঁ ভাবিছোঁ ৰাতি বনালোঁ ভিডিঅ' বনাব মন নাছিল, কিন্তু মানে যিহেতু মোৰ 200 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, তাৰ কাৰণে বহুত ভাল লাগি আছে। তো সেইকাৰণে আজি ভিডিঅ'টো বনাই দিলোঁ। তো এইবাৰ এতিয়া পাকঘৰত যাম, আৰু পাকঘৰত কি কৰি আছে, তো আবুই মাংস বনাই আছে। তো মাংস যদি হৈছে তো আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ইভাগে মাংস বনাই আছে জুইতে, কাৰণ জুইত বনালে বেছি সোৱাদ লাগে মাংস চাংস গেছত বনাতকৈ। তো জুইতে মাংস বনাই আছে। তো মাংসটো হ'বলগীয়া হৈছে। তো গাইজ মই বোলো আচিড চালোঁ, আচিড বোলো ফ্লাক্সটা ভাল হয় বা নাই, ভাল নহয়। এইটো দেখা পাইছে না মোক, ফ্লাক্সটাৰ কাৰণে দেখায় মানে ভাল লাগিছে পুৰা একদম। গাইজ যদি ডেইলি ব্লগ লাগে তো কমেণ্ট কৰি জনাব। তো ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি থাকিম, কিন্তু যদি পাৰোঁ দিব, আৰু যদি নৰোঁ তো গমেই পাবি গাইজ। তো মানে ভিডিঅ'বিলাক মই দেৰিকৈ দিওঁ, এটা কাৰণ আছে। তাৰমানে মই মানে ভিডিঅ' বনাব ভাবি থাকোঁ, ভিডিঅ' এটা বনাম, ব্লগ এটা দিম নাই, কিন্তু মই যেতিয়া ভাবোঁ তেতিয়া ভিডিঅ' বনাব মন নাযায়। তো আজি এটা মানে সুটকৈ মানে ঘৰৰ যিহেতু শাহু ঘৰত আহিছোঁ, তো সেইকাৰণে ভিডিঅ' এটা বনাই দিলোঁ। আৰু যিহেতু মোৰ 200 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, তেতিয়াৰ কাৰণে বহুত ভাল লাগিছে। তো এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাওক, মই ভিডিঅ' বনাই থাকিম ভাল। তো গাইজ মাংসটো এতিয়া হৈ গ'ল, আৰু এতিয়া মাংসটো সাজি আছে। তো এতিয়া খাব লাগে। তো গাইজ এতিয়া ভাতটো খাই লওঁ, আকৌ পিছত লগ পাই আছোঁ। তো গাইজ আজি ব্লগটো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।